নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ most important কিছুমান জানিবলগীয়া প্ৰশ্নৰ উত্তৰ। Question number 1. Which of gas is not known as greenhouse gas? কোনটো গেছক সেউজ গৃহৰ গেছ হিচাপে জনা নাযায়? অপশ্যন এত আছে মিথেইন, বিত আছে নাইট্ৰাছ অক্সাইড, চিত আছে কাৰ্বন ডাই অক্সাইড, ডিত আছে হাইড্ৰজেন। শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি, হাইড্ৰজেনক সেউজ গৃহ গেছ হিচাপে জনা নাযায়। নেক্সট আছে কুৱেশ্যন নম্বৰ 2. হোৱাট ইজ দ্য নৰ্মেল টেম্পাৰেচাৰ অফ হিউমেন বিং অন কেলভিন স্কেল? কেলভিন স্কেলৰ ভিতৰত মানুহৰ ন্যূনতম তাপমান কিমান? ইয়াত অপশ্যন এত আছে 290, বিত আছে 300, চিত আছে 310 আৰু ডিত আছে 320। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, 310। বন্ধুসকল, আৰু এটা কথা মই জনাই দিওঁ যে মানুহৰ ন্যূনতম তাপমান হ'ল 96 ডিগ্ৰী ফাৰেনহাইট বা 37 ডিগ্ৰী চেণ্টিগ্ৰেড। তাৰপিছত নেক্সট আছে কুৱেশ্যন নম্বৰ 3. ফাৰ্ষ্ট ইণ্ডিয়ান ছেটেলাইট আৰ্যভট্টা ৱাজ লঞ্চ ইন হুইচ ইয়াৰ? প্ৰথম ভাৰতীয় উপগ্ৰহ আৰ্যভট্টটো কেতিয়া উপস্থাপন কৰা হৈছিল? অপশ্যন এত আছে 1970, অপশ্যন বিত আছে 1972, অপশ্যন চিত আছে 1975 আৰু অপশ্যন ডিত আছে 1980। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, 1975 চনত। 1975 চনৰ 19 এপ্ৰিল তাৰিখে 19 এপ্ৰিল তাৰিখে এইটো মনত ৰাখিব বন্ধুসকল। দ্য স্পীড অফ ছান ইজ মেক্সিমাম ইন হুইচ অফ দ্য ফ্ল'য়িং? তলত দিয়াৰ ভিতৰত কোনটো শব্দৰ বেগ অধিক হয়? ইয়াত অপশ্যন এত আছে এয়াৰ এট 0 ডিগ্ৰী চেণ্টিগ্ৰেড, অপশ্যন বিত আছে এয়াৰ এট 100 ডিগ্ৰী চেণ্টিগ্ৰেড, অপশ্যন চিত আছে ৱাটাৰ আৰু অপশ্যন ডিত আছে এট অল প্লেচ ইট ইজ মেক্সিমাম। সকলো ঠাইতে এইটো অধিক হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, ৱাটাৰত। হয় বন্ধুসকল, ৱাটাৰত শব্দৰ বেগ অধিক হয়। নেক্সট কুৱেশ্যন নম্বৰ 5. ওম ইজ এন ইউনিট অফ মেজাৰিং ডেছ? ওমটো কি জোখাৰ উৎস হয় বা কিহৰ উৎস হয়? ইয়াতে অপশ্যন এত আছে ৰেচিষ্টেঞ্চ, বিত আছে ভল্টেজ, চিত আছে কাৰেণ্ট আৰু অপশ্যন ডিত আছে নন অফ এবভ। শুদ্ধ উত্তৰটো হ'ল বন্ধুসকল ইয়াৰ ওম জোখা হয় প্ৰতিৰোধত জুখিবলৈ। অপশ্যন নম্বৰ এ ৰেচিষ্টেঞ্চ হ'ল শুদ্ধ উত্তৰ। ৰেচিষ্টেঞ্চ জুখিবলৈ ওম হ'ল ৰেচিষ্টেঞ্চৰ একক, প্ৰতিৰোধৰ একক। নেক্সট আছে কেলৰি অফ এনাৰ্জি ইজ ইকুৱেল টু? কেলৰি অফ এনাৰ্জি মানে 1 কেলৰি শক্তি কিমানৰ সমান? ইয়াত অপশ্যন এত আছে 0.42 জুল, বিত আছে 4.2 জুল, চিত আছে 42 জুল এণ্ড ডিত আছে 0.042 জুল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি, 4.2 জুল। 1 কেলৰি এনাৰ্জি শক্তি হ'ল 4.2 জুলৰ সমান। নেক্সট আছে হুইচ এমং the flowing used to listen and record underwater sound? পানীৰ তলত হোৱা শব্দসমূহ জুখিবলৈ কি ব্যৱহাৰ কৰা হয় বা শুনিবলৈ আৰু জুখিবলৈ কি ব্যৱহাৰ কৰা হয়? অপশ্যন এত আছে আল্টিমিটাৰ, বিত আছে সোনাৰ, চিত আছে হাইড্ৰফোন আৰু ডিত আছে ৰাডাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, হাইড্ৰফোন, য'ত পানীৰ তলত হোৱা শব্দ জুখিবলৈ আৰু পানীৰ তলত হোৱা শব্দ শুনিবলৈ হাইড্ৰফোন ব্যৱহাৰ কৰা হয়। নেক্সট আছে when ওজন ইজ হিটেড ইটছ ভলিউম ইজ? যেতিয়া ওজন যোনটো স্তৰ বা ওজন আছে তাক যদি ওজন গেছক যদি গৰম কৰা হয়, উত্তীপ্ত কৰা হয় তেতিয়া তাৰ আয়তন কি হয়? অপশ্যন এত আছে ইনক্ৰিজ, বিত আছে ডিক্ৰিজেছ,
সি অপশন এত আছে ইনক্রিজ বাঢ়ি যায়, বিত আছে কমি যায়, চিত আছে ৰিমেইন এণ্ড সলনি নহয়, ডিত আছে ফাৰ্ষ্ট ইনক্ৰিজ দেন ডিক্ৰিজ, প্ৰথমে বাঢ়ে পিছত কমি যায়। আৰু শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি ৰিমেইন আনচেঞ্জ। অজন গেছক গৰম কৰিলেও যেনেকৈ থাকে ঠাণ্ডা কৰিলেও তেনেকৈয়ে থাকে, ইয়াৰ কোনো সলনি নহয়, আনচেঞ্জ। নেক্সট আছে কুৱেশ্যন নম্বৰ 9, হোৱাট ইজ দ্য নেম অফ ইণ্ডিয়াছ ফাৰ্ষ্ট নিউক্লিয়াৰ ৰিয়েক্টৰ? ভাৰতত প্ৰথম পৰমাণু পৰীক্ষা কৰা হৈছিল, তাৰ নামটো কি আছিল? ইয়াত অপশ্যন এত আছে চাইৰিয়াছ, বিত আছে আপচাৰা, চিত আছে ধ্ৰুৱ আৰু ডিত আছে কামিনী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ই অপ্সৰা। প্ৰথম ভাৰতৰ পৰমাণু পৰীক্ষা কৰিছিল অপ্সৰা। Which among of the following is a source of atomic energy? তলত দিয়াবিলাক কোনটো হ'ল পাৰমাণৱিক শক্তিৰ উৎস? ইয়াত আছে লোহা, বিত আছে ইউৰেনিয়াম, চিত আছে চিলভাৰ আৰু ডিত আছে প্লেটিনিয়াম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি ইউৰেনিয়াম, যোনটো পৰমাণৱিক উৎস হ'ল। চ' ফ্ৰেণ্ড, আজিলৈ ইমানেই। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। চ' আজিলৈ ইমানেই, থেংক ইউ।